নমস্কাৰ বন্ধু বান্ধৱীসকল, স্বাগতম জনাইছোঁ জব নিউজ আছাম ইউটিউব চেনেললৈ। নতুনকৈ এটা বিভাগৰ পৰা পদ মুকলি হৈছে আৰু এই পদটো ক'ৰ পৰা আহিছে কিন্তু এপ্লাই কৰিব লাগিব, এডুকেশ্যন কোৱালিফিকেশ্যন কি বিচাৰিছে আজি এতিয়া সেই বিষয়ে এই ভিডিঅ'ত অতি কম আলোচনা কৰিম। গতিকে ভিডিঅ'টো স্কিপ নকৰি একেলগে চাই থাকিব আৰু যিসকল বন্ধু বান্ধৱী তেওঁলোকে জব নিউজ আছাম ইউটিউব চেনেল ছাবস্ক্ৰাইব কৰি ল'ব। এই এডভাৰটাইজখন আহিছে গুৱাহাটী হাইকোৰ্টৰ ফালৰ পৰা। ইয়াত 3টা জুনিয়ৰ এডমিনিষ্ট্ৰেটিভ এছিষ্টেণ্টৰ পষ্ট মুকলি হৈছে। ইয়াত পষ্টটোৰ নাম দিয়া আছে জুনিয়ৰ এডমিনিষ্ট্ৰেটিভ এছিষ্টেণ্ট আৰু ইয়াত টোটেল 3খন মুকলি হৈ আছে। আৰু ইয়াত কেটেগৰী ৱাইজ অনুসৰি পষ্টবোৰ দিয়া আছে। ইউআৰ কাৰণে আছে 191টা, এছ চিৰ কাৰণে আছে 30টা, STPৰ কাৰণে আছে 42টা, STSৰ কাৰণে আছে 20টা, PWDৰ কাৰণে আছে 5টা, OBC আৰু ইয়াত ডিষ্ট্ৰিক্ট ৱাইজ অনুসৰি পষ্টবোৰ ভাগ কৰি দিয়া আছে। বজালীৰ কাৰণে আছে 9টা, বাক্সাৰ কাৰণে আছে 2টা, বৰপেটাৰ কাৰণে আছে 8টা, বিশ্বনাথৰ কাৰণে আছে 12টা, বঙাইগাঁৱৰ কাৰণে আছে 4টা, কাছাৰৰ কাৰণে আছে 9টা, চৰাইদেউৰ কাৰণে আছে 25টা, চিৰাঙৰ কাৰণে আছে 5টা, দৰঙৰ কাৰণে আছে 16টা, ধেমাজিৰ কাৰণে আছে 6টা, ধুবুৰীৰ কাৰণে আছে 13টা, ডিব্ৰুগড়ৰ কাৰণে আছে 8টা, ডিমা হাছাওৰ কাৰণে আছে 11টা, গোৱালপাৰাৰ কাৰণে আছে 4টা, গোলাঘাটৰ কাৰণে আছে 13টা, হাইলাকান্দিৰ কাৰণে আছে 9টা, হোজাইৰ কাৰণে আছে 13টা, যোৰহাটৰ কাৰণে আছে 15টা, কামৰূপৰ কাৰণে আছে 10টা, কামৰূপ মেট্ৰৰ কাৰণে আছে 22টা, কাৰ্বি আংলঙৰ কাৰণে আছে 12টা, কোকৰাঝাৰৰ কাৰণে আছে 9টা আৰু লখিমপুৰৰ কাৰণে আছে 8টা আৰু মাজুলীৰ কাৰণে আছে 6টা। সকলোবোৰ ডিষ্ট্ৰিক্টতে পষ্টবোৰ মুকলি হৈছে, আপোনালোকে চাই ল'ব পাৰিব। আৰু ইয়াত দৰমহা দিব 14,000 পৰা 70,000 টকা আৰু গ্ৰেড পে দিব 6,200 টকা। এই পষ্টটোৰ কাৰণে এপ্লাই কৰিবলৈ বয়স পৰা 40 বছৰ বয়সলৈকে আৰু লগতে যিসকল OBC তেওঁলোক 3 বছৰ, যিসকল SC তেওঁলোক 5 বছৰ আৰু যিসকল STS কেণ্ডিডেট তেওঁলোক 5 বছৰ আৰু যিসকল PWD তেওঁলোক 10 বছৰলৈকে এজ ৰিলেক্সন দিয়া হৈছে। পষ্টটোৰ কাৰণে এপ্লাই কৰিবলৈ এডুকেশ্যন কোৱালিফিকেশ্যন বিচাৰিছে ডিগ্ৰী পাছ, আৰ্টছ ছায়েন্স কমাৰ্চ যিকোনো স্থানৰ পৰা ডিগ্ৰী পাছ কৰাব লাগিব আৰু লগতে মিনিমাম 3 মহীয়া কম্পিউটাৰ চাৰ্টিফিকেট থাকিব লাগিব। পষ্টটোৰ কাৰণে এপ্লাই কৰিবলৈ এপ্লিকেশ্যন ফিজ দিব লাগিব। যিসকল SC, STP, STS তেওঁলোকে 250 টকা দিব লাগিব আৰু যিসকল PW কেটেগৰী তেওঁলোকে কোনো ধৰণৰ এপ্লিকেশ্যন ফিজ দিব নালাগে আৰু যিসকল OBC জেনেৰেল কেটেগৰী তেওঁলোকে 500 টকা এপ্লিকেশ্যন ফিজ দিব লাগিব। পষ্টটোৰ কাৰণে অনলাইন যোগেদি এপ্লাই কৰিব লাগিব। 15 জুলাইৰ পৰা ইয়াৰ অনলাইন এপ্লাই আৰম্ভ হ'ব আৰু ইয়াৰ লাষ্ট ডেট হৈছে এপ্লাই কৰা 31 জুলাই 2025 আৰু এডভাৰটাইজখন ভিডিঅ'লৈ দিম, আপোনালোকে তাত গৈ ভালদৰে চাব পাৰিব।